অৱশেষত মাহিলী দৰমহাটো পাম আজি। ইহঁতৰ বাবে এযোৰ কাপোৰ আৰু নিজৰ বাবে এযোৰ চেণ্ডেল ল'ব লাগিব। গোটেই মাহটো পৰিশ্ৰম কৰাৰ পিছত এই দিনটোৰ বাবে অপেক্ষা কৰি থাকোঁ। ধন্যবাদ ছাৰ। তাইৰ কাৰণে এযোৰ মেখেলা চাদৰকে লৈ লওঁ। ল'ৰাটোৰ বাবে এইযোৰ কাপোৰে ভাল লাগিব যেন পাইছোঁ। এতিয়া নিজৰ বাবে এযোৰ চেণ্ডেল লওঁ। হেল্ল'। দেউতা, মোলৈ এটা বেগ লৈ আহিবা। আকৌ বোলে তাক বেগো লাগে। তাক বেগ দিলে আকৌ মাহটো চলিবলৈ পইচাই নহ'বগৈ দেখোন। মোৰ নিজৰ চেণ্ডেলযোৰকে নলওঁ এইবাৰ, অহাবাৰতে লৈ ল'ম। তাৰ কাৰণে বেগটো লৈ যাওঁ। বেগটো তাৰ বাবে দৰকাৰী। সকলোবোৰ বজাৰ হৈ গ'ল। এতিয়া ঘৰলৈকে যাওঁ। সিহঁতে চাগে হেঁপাহেৰে বাট চাই আছে। এইয়া চা, তহঁতৰ কাৰণে মই কাপোৰ আনিছোঁ আৰু তোৰ বেগটোও আনিছোঁ। দেউতা, গোটেই দিনটো কষ্টৰে কাম কৰি ঘৰলৈ দুপদ বস্তু অনাৰ চিন্তা কৰা মানুহজনেই হ'ল দেউতা। দেউতা তোমাৰ কিমান প্ৰিয় কমেণ্ট কৰি জনাবাচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া দেউতাৰ বাবে।